পত্নীহে আছে। আমাৰ মতে, আমাৰ হিন্দু ধৰ্মৰ মতে নিশ্চয় সেইটো ইছলাম ধৰ্মৰ নীতি দেখি হাজবেণ্ড আৰু ৱাইফ একেই। আমাৰ মতে হাজবেণ্ড আৰু ৱাইফ বেলেগ বেলেগ নহয় দেই। মোৰ মানুহজনৰ ভোটা পইচাখিনি মোৰ পইচাখিনি তেওঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে মোৰ নহয় নহয়, মোৰ পত্নীহে। তাৰমানে পত্নীৰ লগত কি সেইটো এটা মনত প্ৰশ্ন মোৰ ইয়াত চিন্তা আছে। এতিয়া কি কৰিম? মগজটো দিছে ভগৱানে, মোৰ মনলৈ চিন্তা আহে, মই বাৰু কি কৰিম কওকচোন? তেওঁহে কৈছে বোলে মোৰ নহয় পত্নী। পত্নী আপোনাৰ কি কৰে? আপোনাৰ পত্নীয়ে কি চাকৰি কৰিছিলে? 2000 আগত 2006 আগত আপোনাৰ পত্নীয়ে ক'ৰ পৰা টকা গোটালে? কিহৰ নিচা কথাবিলাক ক'বলৈ হৈছে? ৰাইজৰ টকাবিলাক মাৰি মাৰি পত্নীৰ নামত সন্তানৰ নামত সম্পত্তি কৰিব। তাৰপিছত ক'ব কি মোৰ একো নাই নহয়, মোৰ নামত একো নাই, পত্নীৰ নামতে 3 কেজি সোণ। আপোনাৰ পত্নীয়ে 3 কেজি সোণ কিনিবৰ কাৰণে টকা ক'ত পালে? আপুনি কি আম্বানী নহয় নেকি? আপুনি আম্বানী নহয় নেকি? আজি নিকা আম্বানীয়ে হেলিকপ্টাৰ কিনিছে, আমাৰ ক'বলগীয়া নাই। আপুনি কি আম্বানী নহয় নেকি? নে আপুনি জৱাহৰলাল নেহৰুৰ নাতিনীয়ে? কি আপুনি কোন? নে আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ ল'ৰা আছিলে? কিবাটো লাগিব, কিবা এটা চৰ্চ লাগিব। ক'ৰ পৰা আপোনাৰ হঠাৎ ইমান সম্পত্তি হ'ল? এই সম্পত্তিবিলাক গোটাব লাগিব নহয়। কেনেকৈ গোটাব? ক্ষমতাত থাকিলেহে গোটাব পাৰিব। এইবিলাক গোটাবলৈকে হিন্দু মুছলিম হিন্দু মুছলিম হিন্দু মুছলিম কৰিলে। হিন্দু মুছলিম কৰি 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 লাষ্টত ভাবিলে হিন্দু মুছলিমটো সদায় নচলিব নহয়, কি কৰা যায়? মিয়া মুছলিম খিলঞ্জীয়া মুছলিম। কিহৰ মিয়া মুছলিম খিলঞ্জীয়া মুছলিম? ক'ত খিলঞ্জীয়া? আমি নিজে খিলঞ্জীয়া নহয়। আমি নহয় ন, বামুণ মানুহবিলাক ইয়াৰ নহয়তো। ফুটনি মাৰিলে কিবা হ'ব? হিমন্ত বিশ্ব শৰ্মাই বহুত লেটাৰ মাৰি ফুটনি মাৰি দিলে লাভ নাই না। আপোনালোকক কিবা নাই অন্যমতে আমাকে খেলাই দিব লাগে ইয়াৰ পৰা। আমি খিলঞ্জীয়া নহয়। ক'ত কৰিছে? আমাৰ বাহিৰত আনিছেহে। এতিয়া এইবিলাক ফুটনি মাৰি আপুনি যদি হিষ্ট্ৰী বিচাৰিবলৈ যায় অসমত কোনোৱে থাকিব নোৱাৰিব। গতিকে এইবিলাক কথা কৈ লাভ নাই। অৰিজিনেল মানুহখিনিক মিছা মিছা কথা কৈ গালি গালাজ কৰি থাকে অলপ বৰকে মিয়া মিয়া মিয়া। মোৰ খং উঠিলে, খং উঠি মই তেওঁক প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলোঁ, যিহেতু সংবিধানে মোক বাক স্বাধীনতা দিছে। আমাৰ এটা কথা আছে, অতি দৰ্পে হত লংকা। অতি যেতিয়া দৰ্প হয় লংকাখন যে নাইকিয়া হৈ গ'ল। লংকা জানে নহয়, ৰাৱণৰ লংকা চেচ কিহৰ কাৰণে? অতি দৰ্প হ'ল। অতি মানে চকৌৰবা। অতি দৰ্পে হত লংকাটো বুজি পালে, এইটো কমন কথা, এতিয়া চবেই জানে। তাৰ পিছৰখিনি নকয় নহয়, আমাৰ মানুহে এটা লাইন কৈ হৈ গ'ল আৰু তাৰপিছত আৰু আছে। অতি মানে চকৌৰবা মানে অতি যেতিয়া অহংকাৰ হয়, ময়েই চব, সেনেকে অহংকাৰ হোৱাৰ কাৰণে কৌৰৱৰ বংশটো ধ্বংস হ'ল। বুজি পালে? কৌৰৱটো বিৰাট ফুটনি, কৌৰৱ ধ্বংস হৈ গ'ল। অতি মানে অভিমান আছিলে, অভিমান মানে মই চব পাৰোঁ আৰু মোৰ